যিটো G20 যিটো আমাৰ প্ৰধানমন্ত্ৰীদেৱে যিটো সভাপতিত্ব কালত কৰিছে সেই তাকে নি পেলাই বিশ্বজয়ৰ পথত যাবৰ কাৰণে এটা ভাষণ আকৌ মই দিম বুলি এটা চিন্তা কৰিছোঁ আৰু সেইকাৰণে অহা 16 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ যোৰহাটৰ কোনোবা এটা মঞ্চত এতিয়া বিশ্ৰাম বল লৈছোঁ পিছত কোনোবা এটা আপোনালোকক মই জনাম তাতে মই এটা ৰূপালী জয়ন্তী অনুষ্ঠান পতাৰ সিদ্ধান্ত লৈছোঁ এই সাংবাদিক বন্ধুসকলে আপোনালোকক বস্তুটো মোৰ শিৰোনামাটো আৰু ভাষণৰ যিটো মোৰ যিটো নিৰ্দেশনা সেইটো আপোনালোকক প্ৰকাশ কৰিব তাকে কৈ আপোনালোকৰ মাজৰ পৰা মই আকৌ আপোনালোকক কৈছোঁ যে মই আজি 25 বছৰ হৈছে আপোনালোকৰ বয়সবোৰ কমাই লওক কাৰণ পৃথিৱীখন এতিয়া সুন্দৰকৈ আহিছে বস্তুবোৰ যিকোনো বস্তুৱে স্বৰ্গ আহিছে আমি পাইছোঁ সেইকাৰণে এইখিনি বস্তুকে আপোনালোকে নিজৰ বয়সটো ভগৱানক সোধক কওক লিষ্ট ছিষ্টেমত কৰক আজিকালি বিজ্ঞানে চব পাৰে সেইটো হাস্যৰসিকভাৱে কৈছোঁ আৰু বাকীখিনি মই গোটেইখিনি কম আপোনালোকক প্ৰতিটো মুহূৰ্তৰ ওপৰত মই আপোনালোকক ভাষণ দিম সাহিত্য দৰ্শন জ্যোতিষ ৰাজনীতি ধৰ্ম শিক্ষাবিদ্যা খোৱা বোৱা অৰ্থনীতি সকলো দিম বিজ্ঞান নীতিকে ধৰি কেতিয়া দিম 16 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে 2023 চনত মই কেইঘণ্টা দিম এতিয়ালৈকে মই আপোনালোকক সুধি ল'ম দেশবাসী মই সুধি ল'ম যদি 2 ঘণ্টা এঘণ্টা হয় দিম নহ'লে মোৰ ৰেকৰ্ডটো ভাঙিবলৈ মই বিচৰা নাই যদি আপোনালোকে বিচাৰে আপোনালোকে যদি শুনে তেতিয়া 10 ঘণ্টা পাৰ হৈ যাব সেইখিনি মই সেই সময়ত প্ৰকাশ কৰিম আজি মাত্ৰ মই এইটো আপোনালোকক আহ্বান দিছোঁ আৰু আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ যাতে মোৰ অনুষ্ঠানত আপোনালোকে মোক সাফল্যমণ্ডিত কৰিবৰ কাৰণে আপোনালোকৰ যিখিনি সহায় সহযোগ আপোনালোকে যিখিনি মোৰ লগত থাকিব এই মঞ্চ এটা নতুনকৈ মই তৈয়াৰ কৰিব বিচাৰিছোঁ আৰু সেইখিনিকে সাংবাদিক বন্ধুসকলকে আপোনালোকৰ মাজেৰে আপোনালোকক মই উল্লেখ কৰিছোঁ সময়টো 10:10 মানৰ পৰা হ'ব বৃহস্পতিবাৰে ৰাতিপুৱা তেতিয়া আপোনালোক যদি মানে মোৰ ভাষণ শুনা ৰাইজ যদি থাকে তেতিয়া মই দি থাকিম আপোনালোকৰ প্ৰশ্ন অনুষ্ঠানো তাত মই ৰাখিছোঁ আপোনালোকে যদি প্ৰশ্ন কৰে তেতিয়া মই প্ৰশ্নোত্তৰ দিম সেই প্ৰশ্নখিনি ফ্লাইং ইন নিউ হাই নতুন প্ৰশ্ন কৰিব পুৰণা কিবা ক'ৰবাৰ কিবা লবি ক'ত কিবা কিবি দাম চাম এইবোৰ কথা মোক নুসুধিব বিশ্বৰ কেনেকৈ জয় কৰিব পাৰি সেইটো কৈছোঁ কাৰণ এতিয়া চাওক অমৃত যিটো বস্তু অমৃতৰ কাৰণে বায়বীয় বা ধাতৱীয় আপুনি চাইকেল দোকানটো পাব ৰিক্সাৱালাটো নাপায় ৰিক্সা দোকানটো নাপায় আপুনি ডাক্তৰখানাটো নাপায় বা কোনো মেডিকেল ষ্ট'ৰত আপোনাৰ নাপায় অমৃত কিন্তু সেই অমৃতটো আপোনালোকে চাওক 575 বছৰ আগত ভাৰতবৰ্ষীত যেতিয়া শংকৰদেৱ মাধৱদেৱ আছে তেতিয়া মাধৱে সদায় শংকৰদেৱে সোধে যে বহাবোৰ আজি অন্নমুঠি তুমি কিহে ধৰিলা তেতিয়া মাধৱে কয় যে আজি অমৃত হ'ল গুৰু তেতিয়া এদিন তেওঁ গুৰু শংকৰদেৱে নিজৰ ভনী জোৱাইনে কোনোবা এজনক পঠিয়াই দিছিলে ৰমানন্দ কোনোবা এজনক পঠাই পেলাই তেতিয়া উলনি আছিলে এইটো আমাৰ এতিয়া ৱাল নহয় উলনিয়ে চাইছিলে যে তেওঁ পুৰৈ পাত আৰু আলুগুটি পিটিকা লৈ খাইছিল তেতিয়া সেই গুৰু শংকৰদেৱক কৈছিল যে তেখেতে অমৃতটো মানে এইটোৱে কৈছে তো তেওঁ আহিলে আকৌ শিবিৰলৈ আহিলে শংকৰদেৱৰ ওচৰলৈ শংকৰদেৱে আকৌ সুধিছে বহাবোৰ আজি কি ধৰিলা তেতিয়াও তেওঁ কৈছিল যে আজি অমৃতেই গুৰু তেতিয়াহ'লে আপোনালোকে চাওক সেই অমৃতটো মই কোৱা নাই সেই অমৃতটো মাধৱদেৱে সৃষ্টি কৰিছিল আৰু শংকৰদেৱে তাক স্বীকৃতি দিছিল এতিয়াও আমাৰ ডিজিটেল ভাৰতবৰ্ষত এতিয়া আমি অমৃত হিচাপে প্ৰথম আমি বায়বীয় ধাতৱীয় হিচাপে আমি ডিজিটেলি আমি দেখুৱাব পাৰোঁ যে পুৰৈ শাক আৰু আলুগুটি পিটিকাটোকে অমৃত হয় এতিয়া আমি মডাৰ্ণে আমি বেলেগকৈ যি খাইছোঁ সেইটো অমৃত ক'ব পাৰোঁ কিন্তু অমৃতৰ স্বীকৃতি আছে আজি বহু পণ্ডিতে বা বহু গৱেষকে অমৃত বিচাৰিছিল অমৃত ক'তো নাই শংকৰদেৱ মাধৱে অমৃত সৃষ্টি কৰিছিল আৰু শংকৰদেৱে মাধৱে অমৃত ঘোষণা কৰিছিল স্বীকৃতি কৰিছিল তাহলে আমি অসমৰ পৰা যদি অমৃতটো আমি সৃষ্টি কৰিছিল মহাপুৰুষসকলে তাহলে আমি এইটো ভাৰতবৰ্ষলৈ লৈ যাব পাৰোঁ আৰু ভাৰতবৰ্ষলৈ নি আমি সমগ্ৰ বিশ্বক ঢালি দিব পাৰোঁ যে অমৃত সেইটোৱেই আৰু তাতকৈ আৰু মই কি ক'ম সেই অমৃত তেনেকুৱা বহু বস্তু আছে বহু মোৰ ওচৰত বস্তু আছে সেইখিনি বস্তু মানে কি আৰু যিখিনি আমাৰ সাৰমৰ্ম কথা গীতাৰ যিটো সাৰমৰ্ম মহাভাৰতৰ যিটো সাৰমৰ্ম কোৰাণ ভাগৱত বাইবেলৰ যিটো সাৰমৰ্ম আমি কিছুমান ভুল ডিচিশ্যন লৈ আছোঁ আমাৰ কিছুমান পণ্ডিতসকলে মানে কি নিজক জহা কৰিবলৈ যাওঁতে মানে জহাবলৈ যাওঁতে বহুত মানে হেৰি দি থৈছে কাৰ্পেট দি থৈছে কাৰ্পেটবোৰ খুব দামী কাৰ্পেট দিয়া খান তলত কিবা এটা আছে নাচায় সেইকাৰণে মই কিন্তু সেই কাৰ্পেটবোৰ দাঙি চাওঁ এই যেনেকৈ এতিয়া অমৃতটো মই সমগ্ৰ ভাৰতবাসীক কৈছোঁ বা দেশবাসীক কৈছোঁ যে অমৃত প্ৰকৃততে আমি স্বীকৃত দিব পাৰোঁ পুৰৈ শাক আৰু আলুগুটি পিটিকা ইমানকে ক'লোঁ আপোনালোকক মই সেই সভালৈ মাতিছোঁ যি 16 ফেব্ৰুৱাৰী আপোনালোকৰ আহ্বান দিছোঁ আৰু সকলোখিনি তেতিয়া মই বিৱৰি ক'ম ঠিক